যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা টিলিখাটো দবাই দিয়ক যাতে মই দিয়া নতুন নতুন ভিডিঅ'বোৰ সকলোতকৈ আগতীয়াকৈ আপোনালোকে পায়। হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি আমি যাব ওলাইছোঁ কুকতলি গাঁৱলৈ। তাত এটা মন্দিৰ আছে আৰু এডাল কঁঠাল গছ আছে, যিডাল কঁঠাল গছ নেকি মাটিৰ তলত কঁঠাল লাগে। গতিকে আহক আমি আগবাঢ়ি গৈ থাকোঁ, নে কি কোৱা? এতিয়া আমি আহি গেৰুৱা চাৰিআলি পালোহি। কৰোনা ভাইৰাছৰ কাৰণে গেৰুৱা চাৰিআলিত সকলো দোকান বন্ধ আছে, বজাৰ বন্ধ আছে। এই গেৰুৱাত এজন কৰোনা পজিটিভ ওলোৱাৰ বাবে আমাৰ এই দোকান পোহাৰ সকলো বন্ধ কৰি দিয়া হৈছে। গতিকে আহি থাকক, আমি যোন ঠাইলৈ গৈ আছোঁ সেই ঠাইলৈ আগবাঢ়ি গৈ থাকোঁ। অৱশেষত আমি আহি শ্ৰী শ্ৰী বাসুদেৱ হৰি মন্দিৰৰ প্ৰাংগণ পালোহি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ। আমি আহি গৰাপাৰ বাসুদেৱ হৰি মন্দিৰ পালোহি। মোৰ লগত আহিছে সুৰজিত ডেকা আৰু এফালে আহিছে ৰুদ্ৰ ডেকা আৰু স্থানীয় এজন আমাৰ বন্ধু লগৰ, তাকো আমি দেখুৱাই দিবলৈ যত্ন কৰিছোঁ। এয়া আহিছে ৰাজা। আহক আমি প্ৰথমতে মন্দিৰটোত এটা সেৱা কৰি লওঁ সকলোৱে মিলি। ভকতক গুৰু বুলি মহান গলা তুমি, চৌদিশে শুনো তোমাৰ নামৰে ধ্বনি। অ গুৰু শংকৰদেৱ তুমি শিৰোমণি, কীৰ্তন দশম ভকতৰ মৃত সঞ্জীৱনী। অ গুৰু শংকৰদেৱ তুমি শিৰোমণি, কীৰ্তন দশম ভকতৰ মৃত্যু সঞ্জীৱনী। প্ৰেমৰ তুমি প্ৰেমাঞ্জলি, দয়াৰ যে বাৰিধি। শ্ৰীগালন্ত জাতিক মৰম আচল পাৰি, খবা কুললা তুমি বুকুতে সাৱতি। অ গুৰু শংকৰদেৱ তুমি শিৰোমণি, নমালা যে মৰতত নাম। আমি এতিয়া এই মন্দিৰত সেৱা কৰি আহিলোঁ। এতিয়া আমি যাম এজোপা কঁঠাল গছৰ ওচৰলৈ, যিজোপা কঁঠাল গছ নেকি উতুৰি আহিছিল বাৰিষা পানীত। গতিকে আহক কঁঠাল গছজোপা ওচৰলৈ আমি আগবাঢ়ি গৈ থাকোঁ। এইজোপাই সেইজোপা কঁঠাল গছজোপা, যিজোপা কঁঠাল গছ নেকি আজিৰ পৰা প্ৰায় 25 বছৰৰ আগত বাৰিষা পানীত উতুৰি আহিছিল। এয়া আপোনালোকে দেখি আছে শিপাবোৰ কিমান দীঘল দীঘল। এই শিপাতে কঁঠাল লাগে আৰু কঁঠাল ছিগিবলৈ হ'লে মাটি খান্দি কঁঠাল ছিগিব লাগে। আমাৰ অহা কিছুদিন দেৰি হোৱাৰ বাবে আজি আপোনালোকক শিপাত লাগি থকা কঁঠাল দেখুৱাব নোৱাৰিলোঁ। হয়তো আৰু কিছুদিন আগত অহাহেঁতেন আপোনালোকক গোটেই শিপাত লাগি থকা কঁঠাল দেখুৱাব পাৰিলোঁ হয়। মোৰ লগত অহা সুৰজিত ডেকাক মন্দিৰ গোটেই চাৰিওকাষ আপোনালোকক আগত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কীৰ্তন দশম ভকতৰ মৃত সঞ্জীৱনী। অ গুৰু শংকৰদেৱ তুমি শিৰোমণি, কীৰ্তন দশম ভকতৰ মৃত্যু সঞ্জীৱনী। শ্ৰীমন্ত শংকৰ সৰ্বগুণাকৰ, সাক্ষাতে কৃষ্ণৰ অংগ। এ দৈৱ কীৰ্তনয় দয়াময় সন্ত। ইয়াৰ পৰা যাবলৈ ওলাইছোঁ, ঘৰৰ অভিমুখে যামগৈ। গতিকে আজি এই ভিডিঅ'টোৰ পৰা বিদায়। কৃষ্ণ